হেল্ল' বন্ধুসকল, আজি আছামিজ প্ৰি এডভাইছে ড্ৰাইভত ব্যস্ত হৈ আছে। সেইটোৰ কাৰণে মই আজি ডুপ্লিকেট প্ৰি এডভাইচ হৈছোঁ। এয়া চাওক, অৰিজিনেল প্ৰি এডভাইচ। আজি বৰষুণৰ তলে তলে ব্লগিং। এইটো ৰাতিপুৱা যে মই নাৰিকল কাঢ়িলোঁ নহয়, নাৰিকল কাঢ়া নহয়, একচুৱেলি নাৰিকল কাটিছোঁ। সেই কাটাটো মই একচুৱেলি মন্দিৰত নিছিলোঁ, প্ৰসাদ পাই আহিলোঁ আজি। আৰু আগত সেয়া ভাইটি দুজন। চ' গোৱালপাৰাত গৈ আছোঁ। একচুৱেলি আপোনালোকক মই জনোৱা নাই, আৰু যোৱাকালি মই ব্লগিঙো নবনালোঁ যিহেতু। যোৱাকালি গোৱালপাৰাত গৈছিলোঁ আমি দ্বিতীয় অফিচত। চ' গাড়ীৰ কাগজ পত্ৰৰ কামৰ কাৰণে কাম সম্পূৰ্ণ নহ'লে আজি সেইকাৰণে আকৌ ওলাইছোঁ খোজকাঢ়ি। পূৰা বৰষুণ, ছাতি লৈছোঁ, বৰষুণ পৰি আছে। কেমেৰাটো তথাপি বাহিৰত দিছোঁ মই মানে পূৰা হাৱাই চেণ্ডেল লগত। এই যে চাওক, ৰাস্তাটো ফ্ৰেছ হয় একচুৱেলি আমাৰ। এইটো ৰাস্তা মই কেইবাবাৰো দেখালোঁ মোৰ যিটো নেকি ইউটিউব চেনেল। চ' মোৰ ইউটিউব চেনেল আৰু কোনে চাব, সৰু এটা চেনেল। মানে যেতিয়া নেকি ইলেকশ্যন হয় তেতিয়াহে বিধায়কেই হওক, MLA হওক, গোটেইবিলাকে আহে ইয়ালৈকে। কিন্তু এতিয়া চিনি নাপায় এই ৰাস্তাটো। গাড়ী আছে আগত, সেই পকী ৰাস্তাত গাড়ী থৈ দিছোঁ। চ' ঘৰত আনিব নোৱাৰোঁ। আজি 2-3 দিনেই হ'ল ঘৰত গাড়ী আনো এই ৰাস্তাৰে, কিন্তু গাঁৱৰ মানুহবোৰক হাজিৰা দি পেলাই ঠেলি ঘৰত ভিতৰত সোমাব লাগে গাড়ী, আৰু ওলাওঁতে মানে হাজিৰা দি পেলাই ঠেলি ওলাব লাগে। চ' তেনেকুৱাতো আৰু গাড়ী চলাব নোৱাৰি, হাজিৰা দি ঠেলি ওলাব লাগে, সোমাব লাগে। গতিকে পকী ৰাস্তাত আছে গাড়ী এখন। চ' এতিয়া বলক গোৱালপাৰা দ্বিতীয় অফিচলৈ। এই ভাইটিকেইটাক লগত লৈ আছোঁ। বৰষুণ অকণমান কমিছে এতিয়া। 3 দিনেই হ'ল আজি প্ৰায় বৰষুণ। একচুৱেলি এই যিটো নেকি আমি একচুৱেলি আমটি চোৱা বুলি কওঁ, এই আমটি চোৱাৰ কেইদিনখিনি আজি নহয়, আমি যেতিয়া মানে কথাবোৰ জনা হ'লোঁ তেতিয়াৰ পৰাই এই আমটি চোৱাৰ কেইদিনত বৰষুণ পৰে। চ' এই বছৰো মানে বাদ পৰা নাই। খেতি বাতিৰ কাৰণে বৰষুণ খুবেই ভাল, কিন্তু আমাৰ কাৰণে হয় কি সমস্যাটো এইটো, বৰষুণ আহিলে মানে ঘৰৰ পৰা ওলাব ভয় লাগে আমাক। চ' এইবোৰ সৰু এইবিলাক লাইন যিবিলাক দেখি আছে লম্বাকৈ, এইবিলাক একচুৱেলি গাড়ীৰ টায়াৰৰ চিন। চ' এইবিলাক মানে ঠেলি খচাৰি কিবা কৰি গাড়ীবিলাক আনিব লাগে। সেই যে ৰাস্তাত গাড়ীখন বাট চাই আছে আমাক, এই যে তাতে ৰখি আছে। চ' কিবা নকৰি কষ্ট কৰি আহি পালোঁ। এতিয়া ভৰি ধোৱাৰ পিছত গাড়ীত বহোঁ। বৰষুণেই হওক, পানীয়ে হওক, ধুমুহাই হওক, গোৱালপাৰালৈ গৈ পাম। ক'ত তাতে ভৰি ধুলি, এই দুনিয়াৰ এইগিলা পানীগিলা নচলে।
চ' আমি গোৱালপাৰাত যে গৈ আছোঁ যোৱাকালিও গৈছিলোঁ একচুৱেলি নতুন গাড়ী লোৱা নাই বা কোনো ধৰ নাম ট্ৰেন্সফাৰ হোৱা নাই আমাৰ যিটো নেকি অশোক লেলেণ্ড 10 গাড়ী অশোক লেলেণ্ড 10 গাড়ীখন তাৰমানে আজি প্ৰায় 4 বছৰ পাৰ হৈ গ'ল 4 বছৰ 3 মাহে হ'ল কিন্তু এই যিটো নেকি নতুন এই 4 বছৰৰ ইঞ্চুৰেঞ্চ বনালোঁ তেতিয়াহে গম পালোঁ যে কি মানে আৰচিত মানে ইঞ্জিন নম্বৰটো ভুল আছে চ' সেই আৰচিত ইঞ্জিন নম্বৰটো ভুল আছে চ' কিবা যদি ধৰ বিপদ হয় তেনেহ'লে আমাৰ ইঞ্চুৰেঞ্চ ক্লেইম নহ'ব সেইকাৰণে সেইটো কাৰেকশ্যন কৰিব লাগে তো সেইকাৰণে আজি যোৱাকালি কাম নহ'লে আজি গৈ আছোঁ আহি পালোঁ ফাইনেলি ডিটি অফিচ দেৰি লাগি গ'ল ন একচুৱেলি কিয় মই ফাষ্ট ড্ৰাইভাৰ নহয় মানে গাড়ী বেছি মই ফাষ্ট নচলাওঁ স্পীডত নচলাওঁ সেইকাৰণে দেৰি একচুৱেলি শ্ল' ড্ৰাইভ লং লাইফ বুলি কোৱা এটা ভাষা আছে নহয় সেইটোৱে মই সেইকাৰণে গাড়ী লাহে ভাল স্পীড চলালে মোৰ ভয় লাগে একচুৱেলি বেলেগে স্পীড চলালে মোৰ ভয় লাগে নিজেও চলাব ভয় লাগে সেইকাৰণে লাহে ধীৰে আহোঁ অফিচত পালোঁ ডিটি অফিচত একচুৱেলি এইটোৰ ভিতৰত এই পাৰ্কিং এৰিয়াটো খুব লেতেৰা হৈ আছে লেতেৰা মানে কি জেগাটো চাফা কিন্তু লাল মাটি পেলাইছিলে নহয় সেইকাৰণে পিছলা হৈ গৈছে গাড়ীখন পিছলি আহিছে কোনো ৰকম এতিয়া কেনেকৈ ওলাওঁ ইয়াৰ পৰা ভয় লাগিছে ওলোৱাৰ সময়ত কেনেকৈ ওলাব পাৰোঁ চাওঁ ৰ'ব কাগজৰ কামখিনি কৰি লওঁ 4 বছৰ ধৰি মানে ইঞ্জিন নম্বৰ মেটচ নোহোৱাকৈ গাড়ী চলাই আছিলোঁ ভাবিলে অলপ বেয়া লাগে আৰু কাৰণ কিয় 4 বছৰ মোটামুটি 26-27 মোটামুটি প্ৰায় 28,000 ধৰি লওক 28,000কে ইঞ্চুৰেঞ্চ দিয়া হয় প্ৰতি বছৰে ইঞ্জিন নাম্বাৰ মেটচ নোহোৱাকৈ ইঞ্চুৰেঞ্চ বনাই আছিলোঁ 28,000 27,000 তেনেকুৱাকৈ চ' যদি কিছু নহ'লে ভগৱানে কিছু নকৰিলে কিন্তু কিবা এটা হ'লে আমাৰ সেই 27-28,000ৰ ইঞ্চুৰেঞ্চ এনেই গুচি গ'ল হয় আমি নাপালোঁ সেই ক্লেইম কাৰণ গাড়ীখন সেইখন নহয় বেলেগ গাড়ী ইঞ্জিন নাম্বাৰে নিমিলে যিহেতু মেটচ নহয় তো সেইকাৰণে কাৰেকশ্যন কৰোঁ এতিয়া সেই যে এটা কথা আৰু অফিচৰ ভিতৰত মানে কেমেৰা এলাউ নহ'ব পাৰে চ' অফিচৰ ভিতৰত চৰাখিনি দেখাব পৰা নাই কোনো ঠিক নাই পুৰা গৰম গাড়ীৰ ভিতৰত চ' ডিটি অফিচৰ কথা কি ক'ম মই ৰাতিপুৱাতে কৈছিলোঁ নহয় আমাৰ গোৱালপাৰা ডিটি অফিচ খুব শ্ল' হয় লাহে চ' যোৱাকালি আহিলোঁ যোৱাকালিও কাম নহ'লে এচি অন কৰি দিওঁ খুব গৰম হৈছে গাড়ীখন হৈ গ'ল এচি অন যোৱাকালি কাম নহ'লে যোৱাকালি নোহোৱাৰ কাৰণে আজি আহিলোঁ চ' আজিও মানে নহ'ল বুলি ক'ব পৰা যায় মানে কেনেকৈ নহ'ল আৰচিটো নাপালোঁ টেক্স দিলোঁ পইচা টকা দিলোঁ মানে টেক্স দিলোঁ টেক্সৰ যিটো নেকি আৰচিত টেক্স সেইটো দিলোঁ 150 টকা তাৰপিছত তেওঁলোকে ধৰ কামটো কৰিম বুলি কৈ দিলে তাৰপিছত শেষত মানে কি এতিয়া ক'ব লাগছে যে অহাকালি বা পৰহিহে হ'ব পাৰে বুলি তেনেকুৱা ক'ব লাগছে চ' আৰু আহিব লাগিব 2-1 দিন ভাত চাত খোলোঁ তথাপি আমি চ' ভাত খোৱা হোটেলত ভাত খোৱাটো আৰু কিনো দেখাম চিকেন খালোঁ চিকেন মুৰ্গী চ' হোটেলত ভাত খোৱাখিনি নেদেখালোঁ কাৰণ আপোনালোকৰো খাব মন যাব খাই দাই এতিয়া ধৰ অফিচততো নহ'ব বুলি ক'লে আজি কিয় নহয় কি কাৰণত কি সেইটো তেওঁলোকেহে গম পায় চ' এতিয়া ঘৰত যাবৰ হ'ল ঘৰত যাব লাগে গাড়ীত বহিলোঁ গাড়ী ঘূৰাওঁ ৰাস্তাটো খুব বেয়া ৰাস্তা মানে কি ডিটি অফিচৰ পাৰ্কিং লট একদম অৱস্থাই নাই হেল্ল' বন্ধু
ড্ৰাইভত ব্যস্ত হৈ আছে সেইটোৰ কাৰণে মই আজি ডুপ্লিকেট ক্ৰিয়েট পাই থৈছোঁ এয়া চাওক অৰিজিনেল ক্ৰিয়েট ভাই বন্ধুসকল এতিয়া পানী পৰি আছে পানী পৰাৰ কাৰণে আমাৰ মনটো খুব বেয়া হৈ আছে অকণমান ৰেপ চং শুনিব নেকি আজি পানী পৰি আছে বৰষুণ পৰিলে আমাৰ ৰাস্তাটো বোকা হৈ যায় বৰষুণ পৰিলে আমাৰ মনটো অকণমান দুখ লাগি যায় বৰষুণ পৰিলে আমি গাড়ী ওলাব নোৱাৰোঁ বৰষুণ পৰিলে আমি সদায় গাড়ী ঘৰত খাৰা কৰি থ'ব লগা হৈ যায় যোৱাকালিও পানী পৰিছে অহাকালি পানী পৰিব আমি সদায় গাড়ীবিলাক ফাঁচাই থৈছোঁ ৰাস্তাত এই বৰষুণৰ মাজে এখেতে গাড়ী তিলাই মোৰ গাড়ীখন উঠাই দিছে বোকা পানী ভিজি তেখেতৰ চৰ্দি লাগি গিছে বন্ধুসকল মোৰ ৰেপ চংটো কেনেকুৱা লাগিছে জনাই দিব হা ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলে চেনেলটো আনছাবস্ক্ৰাইব কৰিব আৰু লগতে নহয় আনছাবস্ক্ৰাইব কৰিব ডিছলাইক নকৰিব মনত ডাউন পৰি যাব ডিছলাইক নিদিব লাইক দিব ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলে আনছাবস্ক্ৰাইব কৰিব কাষ্টমাৰ নেহেৰাই বেয়া লগাবিলাক গুচি যাব ভাল লগাবিলাক থাকি যাব তেতিয়া ভিডিঅ'টা ভিউ হৈ থাকিব বেয়া লগাবিলাকতো ডিছলাইক দি থাকিব না ডিছলাইক দিব ভিডিঅ' নাচাব গতিকে সেইবোৰ নথকাই ভাল গতিকে যিমান লাইক দিয়ে সেইবোৰহে থাকিলে হ'ল এবাৰ জনাব হা ৰেপ চংটো কেনেকুৱা লাগছে বাই বাই কোৱাৰ সময় আহিল গাড়ীখন ৰাস্তা গাড়ীখন বাই বাই কৰি দিলোঁ ইয়াৰে পৰা কাৰণ অসম্ভৱ ঘৰত আমাৰ গাঁৱত যাব পৰাটো চ' এইটো ৰাস্তাৰ অৱস্থা এইটো ৰাস্তাৰে ঘৰত কাৰ নিয়াটো দূৰৰ কথা মানে ফ'ৰ হুইল গাড়ী হ'লেও কঠিন হয় ইয়াতে নিব এইখিনিয়েতো নহয় আৰু আগতো তেনেকুৱাই গোটেইবিলাক চ' গোৱালপাৰাৰ পৰা আহি পালোঁ দুই ভাই এতিয়া দৰংগুৰিত যাব ওলাইছোঁ চ' হিমাংশুৰ এটা ৰিকুৱেষ্ট আছিলে যে মোৰ ভাইটিক দেখাই দিব লাগে এই যে মোৰ টাকলা ভাইটি ফাইনেলি গোৱালপাৰাৰ পৰা আহিলোঁ এতিয়া ধৰ ঘৰৰ পৰা ওলালোঁ আমি বলেৰ'খন লৈ বলেৰ' পিক আপখন বলেৰ' পেচেণ্ট নহয় কিন্তু মানুহ উঠা নহয় ট্ৰাকহে হয় পিক আপ চ' এই আমাৰ গাঁৱৰ ৰাস্তাটোৰ লগত আজি যুঁজি চাওঁ গাড়ীখন ওলাব পাৰোঁ নে নাই